हेलो फ्रेंड स्वागतम জানাইছো আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল বি একাডেমিলৈ তো আজি আলোচনা কৰিম আমি সিডিবিৰ 30টা এনালাইসিস কোৱেশ্চন বা মডেল পেপাৰ ক'ব পাৰে যিবিলাক কোৱেশ্চন টপিকৰ পৰা আনা হৈছে বা সিলেবাস ফুল কভাৰ কৰা হৈছে তো ফাৰ্স্ট কোৱেশ্চন চাই আহক অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ সমৰ্থকসকল হল আচৰণবাদী সামগ্ৰিকবাদী প্ৰকৃতিবাদী আৰু সংযোগবাদী তো ইয়াৰ ৰাইট আনসাৰ হ'ব 2 নম্বৰ কোৱেশ্চন সংজ্ঞানাত্মক ক্ষেত্ৰ কগনিটিভ ডোমেইনছ और स्तर হৈছে অপশন এ জ্ঞান আৰু বোধ অপশন বি গ্ৰহণ আৰু প্ৰতিক্ৰিয়া অপশন সি জ্ঞান আৰু অভ্যাগঠন আৰু অপশন ডি বোধ আৰু সংগঠন তো ইয়াৰ ৰাইট আনসাৰ হ'ব নম্বৰ কোৱেশ্চন মনোবিজ্ঞানে প্ৰথমে আত্মা হেৰুৱালে তাৰ পাছত মন তাৰ পিছত সচেতনতা তথাপিও ইয়াৰ একে ধৰণৰ আচৰণ বৰ্তি আছে উক্তিটো আগবঢ়াইছিল উডৱৰ্থে ঠিক আছে এইবিলাক অপশন বেছি নকওঁ মানে সময় বহুত বেছি যাব তো সেইকাৰণে মই যিমান পাৰিছো শৰ্ট কৰিব ট্ৰাই কৰিছো 4 নম্বৰ আছে শিক্ষণৰ দীৰ্ঘস্থায়িত্বৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে মনোযোগ ব্যক্তিত্ব আগ্ৰহ আৰু অভ্যাস তো ইয়াৰ ৰাইট আনসাৰ হ'ব অভ্যাস 5 নম্বৰ অধ্যয়নৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ মনোযোগ বঢ়াবলৈ শিক্ষকক কি কৰা উচিত অপশন এ বহুতো পৰীক্ষা অনুষ্ঠিত কৰিব লাগে শিক্ষণ প্ৰতিক্ৰিয়াত আৰ্হি বা তালিকা আৰু অন্যান্য আহিলা ব্যৱহাৰ কৰিব লাগে সি নম্বৰ প্ৰসংগ পুথিৰ ব্যৱহাৰ পৰামৰ্শ দিব লাগে ডি নম্বৰ ছাত্ৰ-ছাত্ৰীক মুখস্থ শিক্ষাত সহায় কৰিব লাগে তো ইয়াৰ ৰাইট আনসাৰ হ'ব বি শিক্ষণ প্ৰক্ৰিয়াত আৰ্হি বা তালিকা আৰু অন্যান্য আহিলা ব্যৱহাৰ কৰিব লাগে 6 নম্বৰ কোৱেশ্চন ষ্টাৰ্ণবাৰ্গৰ বুদ্ধিৰ ত্ৰিকাৰকীয় তথ্য অনুসৰি বুদ্ধিক প্ৰভাৱিত কৰা কাৰক তিনিটা হৈছে বিশ্লেষণাত্মক সৃজনাত্মক ব্যৱহাৰিক আৰু মননাত্মক তো ইয়াৰ ৰাইট আনসাৰ হ'ব এইটো হ'ব 1 2 আৰু 3 ঠিক আছে 7 নম্বৰ কোৱেশ্চন বাল্যকালৰ এটা বৈশিষ্ট্য নহয় সমকামিতা মিছাকতা দলীয় আনুগত্য কৌতূহল পৰায়ণতা তো ইয়াৰ ৰাইট আনসাৰ হ'ব কৌতূহল পৰায়ণতা 8 নম্বৰ কোৱেশ্চন তলৰ কোনটো শিশুকেন্দ্ৰিক পদ্ধতি বক্তৃতা পদ্ধতি ডেমনষ্ট্ৰেশন পদ্ধতি প্ৰকল্প পদ্ধতি প্ৰশ্ন উত্তৰ পদ্ধতি তো ইয়াতে হ'ব প্ৰকল্প পদ্ধতি কি হয় শিশুসকলে হাতে কামে শিকে আৰু শিশুসকল হেতু শিশুকেন্দ্ৰিক বুলি কোৱা হয় ঠিক আছে কোৱেশ্চন শিক্ষাদানৰ মূল মেক্সিমাম অফ টিচিং হৈছে সৰলৰ পৰা জটিল সমগ্ৰ বা অংশলৈ বিমূৰ্ত পৰা মূৰ্তলৈ তো ইয়াৰ ৰাইট আনসাৰ হ'ব সৰলৰ পৰা জটিললৈ আৰু আপোনাৰ সমগ্ৰ পৰা অংশলৈ অপশন এ ডিসগ্ৰাফিয়া হৈছে পঠনৰ বিসংগতি লিখনৰ বিসংগতি গণনৰ বিসংগতি ভাষিক বিসংগতি তো এটো হ'ব লিখনৰ বিসংগতি আৰু ডিসলেক্সিয়া যেটো হ'ব এটো হ'ব পঠনৰ বিসংগতি বা ভাষিক বিসংগতি আৰু গণনৰ যেটো বিসংগতি এটো হ'ব ডিসক্যালকুলিয়া ঠিক আছে 11 নম্বৰ কোৱেশ্চনত আহক পাঠ পৰিকল্পনা প্ৰস্তুতিকৰণ শিক্ষাদানৰ কোনটো পৰ্যায় বা স্তৰ অন্তৰ্ভুক্ত প্ৰাক কাৰ্যকৰী পৰ্যায় উত্তৰ কাৰ্যকৰী পৰ্যায় আৰু মধ্য কাৰ্যকৰী তো পাঠ পৰিকল্পনা কেতিয়া প্ৰস্তুত কৰা হয় প্ৰাক কাৰ্যকৰী পৰ্যায়ত লেসন এটা আৰম্ভ কৰাৰ আগত মানে 12 নম্বৰ কোৱেশ্চন তলৰ কোনটো উক্তি টিএলএমৰ ক্ষেত্ৰত শুদ্ধ নহয় অপশন এ আছে শিক্ষণত অবিৰচনাৰ সৃষ্টি কৰা এটো শুদ্ধ হয় আৰু শিক্ষাদানৰ জটিলতা হ্ৰাস কৰা হয় শিক্ষাদানৰ জটিলতা যেটো এটো কমাই আনে ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয়তা বৃদ্ধি কৰে এটো ৰাইট তো ছাত্ৰ-ছাত্ৰীৰ মনোযোগ হ্ৰাস কৰে মনোযোগে এটো নকমাই বঢ়াইহে ঠিক আছে বৃদ্ধি কৰে তো এটো অশুদ্ধ হৈ আছে 13 নম্বৰ কোৱেশ্চন গঠনমূলক মূল্যায়ন ফৰ্মেটিভ এছেছমেন্টৰ বাবে তলৰ কোনটো আহিলা উপযুক্ত নহয় এছাইনমেন্ট পৰীক্ষা মৌখিক পৰীক্ষা বছৰিকা পৰীক্ষা কোৰ্স পৰীক্ষা ফৰ্মেটিভ কৈছে না এটো বছৰিকা পৰীক্ষা হ'ব সামেটিভ পৰীক্ষা এটো এটা সামেটিভ পৰীক্ষা হয় ঠিক আছে 14 নম্বৰ এজন শিক্ষকৰ বৃত্তিমূলক গুণ হৈছে মৃদু হাস্যৰসী বিষয়বস্তু গভীৰ জ্ঞান সৰধৱনী ডাঙৰ আৰু স্পষ্ট ছাত্ৰ-ছাত্ৰীৰ প্ৰতি মৰম আৰু ভাল পোৱা মনোভাৱ তো ইয়াৰ ৰাইট আনসাৰ হ'ব বিষয়বস্তু গভীৰ জ্ঞান 15 সেলডনৰ মতে ব্যক্তিত্বৰ ভাগ উদৰ প্ৰধান কায় প্ৰধান আৰু মস্তিষ্ক প্ৰধান গোলকীয় বি নম্বৰ আছে গোলকায় স্থূলকায় আৰু দীৰ্ঘকায় সি নম্বৰ আছে ইগো সুপাৰ ইগো বি আছে বহিমুখিতা অন্তৰ্মুখিতা আৰু উভয়মুখিতা তো ইয়াৰ ৰাইট আনসাৰ হ'ব ফাৰ্ষ্টটো উদৰ প্ৰদান কায় প্ৰদান আৰু মস্তিষ্ক প্ৰদান ঠিক আছে দক্ষতা ভিত্তিক শিক্ষণ বুলিলে এগৰাকী শিক্ষকৰ বিষয়বস্তু জ্ঞানৰ বাহিৰেও থাকিব লাগে শিক্ষণৰ পদ্ধতি আৰু প্ৰয়োগৰ
কৌশল ব্যৱহাৰ, প্ৰশ্নকৰণ, শিক্ষণ সঁজুলিৰ উপযুক্ত ব্যৱহাৰ, ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰোৱা সমৰ্থ, ওপৰৰ আটাইকেইটা হয়। এইটো ওপৰৰ আটাইকেইটা হ'ব। এইটোও লাগিব, এইটোও লাগিব, এইটোও লাগিব। ঠিক আছে, নম্বৰ এ বি দুয়োটাই। তো ইয়াৰ ৰাইট এনচাৰ হ'ব এ আৰু বি দুয়োটাই। 18 নম্বৰ কুৱেশ্যন, পিঁয়াজৰ সংঘাত্মক বিকাশৰ কোনটো স্তৰত সৰ্বপ্ৰাণবাদিতা, অনৰ্থক যুক্তি, দ্ৰুত ভাষাৰ বিকাশ আদি পৰিলক্ষিত হয়? অপশ্যন এ সংবেদন সঞ্চালন স্তৰ, অপশ্যন বি প্ৰাক কাৰ্যকৰী স্তৰ, মূৰ্ত কাৰ্যকৰী স্তৰ, আনুষ্ঠানিক কাৰ্যকৰী স্তৰ। তো ইয়াৰ ৰাইট এনচাৰ হ'ব প্ৰাক কাৰ্যকৰী স্তৰ। 19 নম্বৰ, তলৰ কোনটো উক্তি পৰিপক্কতাৰ লগত শুদ্ধ নহয়? ই এক স্বাভাৱিক প্ৰক্ৰিয়া, ই কোনো কাৰকৰ দ্বাৰা প্ৰভাৱিত নহয়, ই এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া, ই সাৰ্বজনীন। তো ইয়াৰ ৰাইট এনচাৰ হ'ব ই এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া। 20 নম্বৰ, শিক্ষণৰ কোনটো নীতিক ব্যৱহাৰ বা অব্যৱহাৰ নীতি বুলি কোৱা হয়? প্ৰস্তুতিৰ নীতি, অনুশীলনৰ নীতি, ফলাফলৰ নীতি আৰু পৰিণামৰ নীতি। ইয়াৰ ৰাইট এনচাৰ হ'ব অনুশীলনৰ নীতি। 21 নম্বৰ কুৱেশ্যন, 6 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ সুবিধাৰ কথা তলৰ কোনটো অনুচ্ছেদৰ অন্তৰ্গত? অনুচ্ছেদ 45, অনুচ্ছেদ 86, অনুচ্ছেদ 21, অনুচ্ছেদ 21A। তো ইয়াৰ ৰাইট এনচাৰ হ'ব অনুচ্ছেদ 21A। তো এইটো হ'ব প্ৰথমটো শুদ্ধ, দ্বিতীয়টো শুদ্ধ আৰু চতুৰ্থটো শুদ্ধ। তো 1, 2, 4 কোনটোত আছে? 1, 2, 4 অপশ্যন 1ত আছে। এইটো ৰাইট এনচাৰ। অভিৰোচন, আভ্যন্তৰীণ অভিৰোচন, জন্মগত অভিৰোচন আৰু ওপৰৰ এটাও নহয়। তো এইটো বাহ্যিক। মানুহৰ স্বাস্থ্য বিজ্ঞানৰ পিতৃ হৈছে গেছেল, WBR, ৰুছো আৰু স্কিনাৰ। তো ইয়াৰ ৰাইট এনচাৰ হ'ব WBR। তলৰ কোনটো সমাযোজনৰ এটা কৌশল নহয়? অৱদমন, আগ্ৰহ, বিকল্পীকৰণ আৰু প্ৰক্ষেপণ। ইয়াৰ ৰাইট এনচাৰ হ'ব আগ্ৰহ। আইকিউৰ সূত্ৰ আগবঢ়াইছিল উইলিয়াম ষ্টাৰ্নছ, আলফ্ৰেড বিনে, ছাৰ ফ্ৰেন্সিছ গেলটন, লুইচ টাৰমান। তো ইয়াৰ ৰাইট এনচাৰ হ'ব লুইচ টাৰমান। শিশুৰ ভাষাৰ বিকাশ তেওঁৰ শাৰীৰিক দিশৰ লগত জড়িত, সামাজিক দিশৰ লগত জড়িত, আৱেগিক দিশৰ লগত জড়িত, সংজ্ঞানাত্মক দিশৰ লগত জড়িত। ব্যাকৰণ শিক্ষাদানৰ উৎকৃষ্ট পদ্ধতি হৈছে আৰোহী পদ্ধতি, প্ৰকল্প পদ্ধতি, কিণ্ডাৰগাৰ্টেন পদ্ধতি আৰু হেৰিষ্টিক পদ্ধতি। তো ৰাইট এনচাৰ হ'ব আৰোহী পদ্ধতি। তো গাইজ, আপোনালোকৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। তো ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেল আৰু সকলোলৈ শ্বেয়াৰ কৰি দিব। আৰু এইটো চেনেলত আপোনালোকে সকলোবোৰ ভিডিঅ' চাব, কিয়নো আমি কনচেপ্টৰ ভিডিঅ'ত এটা আনিয়ে থাকিম। তো বাই।